মোৰ ভিডিঅ' চাই ভাল পোৱা দৰ্শকসকললৈ এটা বেলেগ ধৰণৰ মুখা তৈয়াৰ কৰি দেখুৱাবলৈ চেষ্টা কৰিছোঁ। কিছুমান কাগজ কেইদিনমান পানীত তিয়াই ৰাখি কাগজবোৰ মোহাৰি মাটিৰ নিচিনা কৰি লৈ এবিধ আঠাৰ লগত মিহলাই প্ৰলেপৰ ব্যৱস্থা কৰা হয়। সাধাৰণতে বাঁহ বা অন্য সঁজুলিৰে মুখাৰ আকৃতি বনাই তাৰ ওপৰত প্ৰলেপ দিয়া হয়, কিন্তু মই বিশেষ বস্তু এবিধ লৈছোঁ। আপোনালোকে গম পাইছেনে? ভালদৰে চাওকচোন। এইটো মানুহে ব্যৱহাৰ কৰা পেলনীয়া সামগ্ৰী, বাইক চলাওঁতে ব্যৱহাৰ কৰা হেলমেট। এইটোকে আকৃতি বনাই এটা জন্তুৰ মুখা তৈয়াৰ কৰিবলৈ চেষ্টা কৰিছোঁ। লাহে লাহে আকৃতিটো সম্পূৰ্ণ হৈ উঠিল আৰু তাৰ মূৰত থকা কেশৰবিলাক দিবলৈ চেষ্টা কৰিলোঁ। তাৰপিছত ৰং বোলাই সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰিলোঁ। চাওকচোন, নিশ্চয় আপোনালোকে গম পাইছে যে এটা সিংহৰ মুখৰ আকৃতি প্ৰস্তুত হৈ উঠিছে। আপোনালোকে চেষ্টা কৰি চাব পাৰে।